বাংলাদেশি মৌলবাদী হুঁশিয়ার বাংলাদেশি মৌলবাদী হুঁশিয়ার হিন্দু হত্যা বন্ধ করা বাংলাদেশ মিয়া হায় 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 মিয়া হায় 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 আজি প্ৰতিবাদী কাৰ্যসূচী ওলাবলগীয়া হৈছে বাংলাদেশত যি অস্থিৰ অৱস্থা তাতে সৰ্বসন্মতমূলকভাৱে হিন্দু নিধনযজ্ঞ যি চলিছে তাক আমি মানি ল'ব পৰা নাই। হিন্দুৰ মঠ মন্দিৰ ভাঙচুৰ কৰি পেলাই ধ্বংসলীলা যজ্ঞ চলাইছে। নিৰীহ বাচ্চাৰ পৰা মহিলালৈকে বলাৎকাৰ কৰিছে আৰু এইবিলাক কাণ্ড চাই আমি অতিষ্ঠ হৈ পৰিছোঁ। বাধ্য হৈছোঁ যে আমি ইয়াত প্ৰতিবাদী কাৰ্যসূচীৰে ভাৰতবৰ্ষক আমাৰ ভাৰত চৰকাৰক আমি হস্তক্ষেপ কৰাৰ পৰিস্থিতি তাৰেই কাৰণে প্ৰতিবাদী কাৰ্যসূচী ভারত এটা হল হিন্দু প্রধান দেশ,